আমাৰ বুটি ওলাই আছে গাইছ, অলপমান তাক ডিষ্টাৰ্ব দিওঁ ৰ, আলহী খাব যাব ওলাইছে। ক'ত যাম এতিয়া? ক'ত যাব ওলাইছে ইমান ৰাতি? মই বৌহঁতৰ তাত। কোন বৌৱে? তুমি চিনি নাপা বৌৰ তাতে যাব ওলাইছা? মই চিনি নাপাওঁ, আজি ফাৰ্ষ্ট টাইম যাম তাৰমানে। বান্দাৰীকে সুন্দৰী দেখাই যে এই প্ৰমাণ মেকআপৰ দ্বাৰা। দেখিছা না একদম মানে কেনে দেখা হৈ গৈছে, চিনি নাপাই গৈছে মানুহ। তোমাৰ কথা ক'ব বিচাৰিছা নে মোক একদম গোটেই পৃথিৱীৰ ভিতৰত কেম্বা দেখি। কেম্বা নেটখি ছোৱালীবিলাকক তাৰমানে এনেও তাৰমানে কেম্বা দেখি সিমান নেটখি আৰু অলপ অলপ দেখি। गजब बेइज्जती है। মেকআপটো কৰাৰ পিছত ভাল লগা হয়, কিন্তু মেকআপটো গুচি যোৱাৰ পিছত আৰু অলপমান মানে এই বান্দাৰী এনেকুৱা ভয় লগাৰ দৰে হৈ যায়। আমাৰ আৰু মেকআপ থাকিলেও ভাল দেখি, মেকআপ নহ'লেও ভাল দেখি। ল'ৰা মেকআপ নলয়ে। তুমি চাবাচোন, তোমাৰ যদি দাড়ি থাকিলে কেনে দেখা হ'লা হয়, কিন্তু আপা চলিৰ দাড়ি থাকিলেও ভাল দেখি, দাড়ি নহ'লেও ভাল দেখি। দাড়ি নহ'লেও ভাল দেখি, কিয় নেদেখিব? তোমাৰনো ফেভাৰেট হিৰো দাড়িত নাথকা বিবেক। এই বিবেক এক্টৰ যি আছে অসমীয়া, তাৰনো দাড়ি নাই, তুমি চাবাই মই ফেভাৰেট। মই এক্টৰৰ কথা কৈছোঁ, ক্ৰাছ এটা থাকে নহয় চবৰে। মই বোলে ক্ৰাছ মানে যিমান যি থাকে আৰু কিবা যদি থাকে মই চব জংঘলো মই জংঘালিও ক্ৰাছো মই জংঘলো মই চব মই। তুমি দে ব'লা যাওঁ এতিয়া। আমি যাব, মোৰ মুখখন দেখা নাপায়। আহি পাই চাহত ধুইছোঁ গাইছ, মানে মিঠাইবোৰ দেখি ৰখিব পৰা নাই। তাতে আৰু ফেভাৰেট লাড়ুটো আছে মোৰ, নাৰিকলৰ লাড়ু। ফাৰ্ষ্ট সেইটোতে হাত গৈছে মোৰ। নাৰিকলৰ লাড়ু ভাত খোৱাটো শান্তি নাই গাইছ। ভিডিঅ' মই ভাবি আছোঁ ফটো মাৰি আছে নেকি, ৰখি আছিলোঁ, পিছতে গম পালোঁ নহয় ভিডিঅ'। কি কৈছা? বগৰী বগৰী এটা বগৰী ভাত খাই উঠি এইবাৰ বগৰীত ধৰছি আৰু কিমান খায়। এইটো আমাৰ চুইটি, তাই বোলে খুৰীয়েকৰ লগত ফটো উঠে, কেইটামান ফটো উঠাই দিলোঁ মই। তাৰপৰা আহি পালোঁ গাইছ, বৌয়ে এযোৰ মোৰ কাৰণে মেখেলা চাদৰ গিফ্ট দিছে, ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি, মোৰ কিন্তু ভাল লাগিছে বহুত।